हेलो स्टूडेंट्स, वेलकम टू 4 डे अकेडमी, जहाँ पर मैथ्स का होगा ऑपरेशन। मैथ्स को करेंगे, जिंदगी सवारेंगे। दैट इज़ 4 डे नमस्कार। अकेडमी। वेलकम टू माई एडुकेशनल चेनेल, दैट इज 4 डे अकेडमी। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোলৈ মই স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ, যোনটো কি 4 ডি একাডেমি। তো আমি আজি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ যি সাধাৰণ গণিতৰ প্ৰথম চেপ্টাৰ, যি পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ, তাৰ যি প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তো ঠিক আছে, পৰিমেয় সংখ্যা হয়নে, আমি যোনটো পাঠৰ বিষয়ে আলোচনা কৰিম। গতিকে ইয়াত ঠিক আগত মানে পাঠটো কুৱেশ্যন এনচাৰ কৰাৰ আগত অলপ আভাস দিছোঁ পৰিমেয় সংখ্যা কি। যিবোৰ সংখ্যা পি বাই কিউ, য'ত কিউটো 0 হ'ব নোৱাৰে, মানে ডিনমিনেটৰ মানে তলৰ কি হৰটো কি হ'ব নোৱাৰে, কেতিয়াও 0 হ'ব নোৱাৰে। এইটো হ'ব পাৰে লগৰটো পিটো, কিন্তু এইটো তলৰটো কেতিয়াও 0 হ'ব নোৱাৰে। যিবোৰ সংখ্যা পি বাই কিউ, য'ত কিউটো 0 আৰ্হিত, কিউ নট ইকুৱেল 0 আৰ্হিত প্ৰকাশ কৰিব পাৰি, মানে এইটো পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, তেনে সংখ্যাকে পৰিমেয় সংখ্যা বোলে। যেনে 2/3, এইটো পি বাই কিউ -2। আকৌ ইয়াত পি আছে, কিউটো ক'ত গ'ল বুলি কওঁতে আমি জানিব লাগিব তলত কি আছে, 1 আছে। গতিকে এইটো পি বাই কিউ। 0 এটা পৰিমেয় সংখ্যা, ইয়াতো তলত 1 আছে। 5 বুলি ক'লে 5ৰ তলতো আছে। 11/2 এইটোতো এইটো ফৰ্মত আছেই। গতিকে এই গোটেইবিলাক সংখ্যাবোৰ কি পৰিমেয় সংখ্যাত পৰে। এক নম্বৰ কুৱেশ্যনৰ এক নম্বৰ কুৱেশ্যনটো দিয়া আছে সত্য নে অসত্য কোৱা। ঠিক আছে, তা 1 নম্বৰত দিয়া আছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। কুৱেশ্যনটো কি দিয়া আছে আমাক, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তো আমি জানিব লাগিব বিনিময় বিধি মানে কি আছিল। বিনিময় বিধি মানে কি আছিল, যদি এ আৰু বি দুটা পৰিমেয় সংখ্যা, তেতিয়াহ'লে এ প্লাছ বি কৰোঁতে যিমান ওলায় বি প্লাছ এ, এইটো যদি হয় তেতিয়াহ'লে সেইটো কি বিনিময় বিধি মানি চলে, বা পূৰণৰ এ পূৰণ বি সমান বি পূৰণ এ। ঠিক আছে, গতিকে সত্য হ'ব নহ'ব, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। যেনে এ যোগ বি, যেনেকৈ মই এ মানে 2 পাতিলোঁ আৰু বি মানে কি পাতিলোঁ 3 পাতিলোঁ। এই দুটা যদি যোগ কৰি দিম, আৰু যদি মই ইফালে বি, প্ৰথমে বি তাৰপিছত এ যদি যোগ কৰি দিম, কি হ'ব ফলাফলটো, কি হ'ব ফলাফলটো একেই ওলাব, হয় নাই। 2 + 3 মানে 5, 3 + 2 মানে 5, মানে এ প্লাছ বি সমান বি প্লাছ এ হ'ল। গতিকে কি এই যোগৰ বিনিময় বিধিটো মানি চলে। বা পূৰণতো একেই, 2 পূৰণ যদি মই 3 দিওঁ, ইয়াত যদি মই লিখোঁ 2 পূৰণ 3, এইটোও 6 হ'ব, আৰু 3 পূৰণ 2 এইটো কিমান হ'ব 6 হ'ব। গতিকে সেইকাৰণে এইটো সত্য। 2 নম্বৰত দিছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। পৰিমেয় সংখ্যাই যোগ আৰু কি বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত, তো কি হ'ব সহযোগ বিধি মানে কি হ'ব, এ মাইনাছ বি মাইনাছ চি, এই দুটা যদি মই ব্ৰেকেটত ৰাখোঁ ইজিকেল, ইফালে কি হ'ব এ মাইনাছ বি মাইনাছ চি, এই ব্ৰেকেটটো হয়নে, এইটো আছিল কি সহযোগ বিধি। এই বিধিটো মানি চলে নচলে, যদি মই ইয়াত এৰ জেগাত 2 দিওঁ, মাইনাছ যদি ইয়াত বিৰ জেগাত 3 দিওঁ, আৰু চিৰ জেগাত যদি 4 ৰাখোঁ, তেতিয়াহ'লে ইয়াৰ এনচাৰ কিমান হ'ব, 2ৰ পৰা 3 গ'ল -1, আৰু ইফালে হ'ল -4, মানে কিমান হ'ল -5। এইটো চাই লওঁ, প্ৰথমে আমি সদায় ব্ৰেকেটৰ কাম কৰিব লাগিব। গতিকে 2ৰ পৰা 3 সৰুৰ পৰা ডাঙৰ বিয়োগ হৈছে, গতিকে 2ৰ পৰা 3 বিয়োগ মানে 3ৰ পৰা 2 বিয়োগ কৰিলোঁ 1, কিন্তু ডাঙৰটোৰ আগত মাইনাছ আছে কাৰণে মাইনাছ দিয়া হ'ল, মানে -1 আৰু -4 দুটা মিলালে কিমান হয় -5। আৰু ইফালে যদি মই চাওঁ, এৰ জেগাত যদি মই ৰাখোঁ 2 মাইনাছ বি মানে আছে 3 মাইনাছ ব্ৰেকেটত আকৌ 4, তেতিয়াহ'লে এইটো কি হ'ব 2 - 3ৰ পৰা 4 গ'ল -1, গতিকে 2 মাইনাছে +1 ইজিকেল 3, ইফালে ওলাইছিল -5, ইফালে ওলাইছিল 3, গতিকে কি হ'ব এইটো বিয়োগৰ কি সহযোগ বিধি মানি নচলে। ইয়াত মানি চলে বুলি দিয়া আছিল, সেইকাৰণে এইটো হ'ল কি অসত্য। সেইটো সহযোগ বিধিটো এইটো ধুনীয়াকৈ চাই ল'বা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। এইটো মই কি লিখিছোঁ অসত্য, বিয়োগত আবদ্ধ নহয়। আবদ্ধ হয় নহয় আমি কেনেকৈ চাম, মানে ইয়াত জাষ্ট কৈছে আমাক পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। আবদ্ধ নহয় মানে কি, আচলতে দুটা পৰিমেয় সংখ্যা যদি বিয়োগ কৰোঁ আমি কি পাম, কিন্তু এইটো 5 - 2 ইজিকেল 3, এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা। গতিকে যিকোনো পৰিমেয় সংখ্যাৰ পৰা এটা পৰিমেয় সংখ্যা যদি বিয়োগ কৰোঁ, তেতিয়াহ'লে সদায় কি ওলাব পৰিমেয় সংখ্যাই ওলাব, অফক'ৰ্ছ। গতিকে এইটো কি হ'ব সত্য হ'ব লাগিছিল,
আবদ্ধ হয় বুলি হ'ব লাগিছিল, গতিকে ইয়াত নহয় দিয়া আছে, সেইকাৰণে এইটো অসত্য। তাৰপিছত দিছে আনটো কুৱেশ্যন, শূন্যৰ প্ৰতিক্ৰম নাই, এইটো সত্য। শূন্যৰ কি নাই? প্ৰতিক্ৰম। প্ৰতিক্ৰম মানে কি? যেনিবা এ দিয়া আছে, হয়নে? এৰ প্ৰতিক্ৰম কিমান বুলি ক'লে আমি জানো, যিকোনো এটা সংখ্যা লিখিলে তাৰ হৰটো সদায় কি থাকে? 1 থাকে। গতিকে প্ৰতিক্ৰম বুলি যদি কয় তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰম লিখোঁতে 1টো ওপৰত যাব, এটো তলত আহিব। কিন্তু 0ৰ ক্ষেত্ৰত কি হয় চাই লোৱা, 0/1, ঠিক আছে? ইয়াৰ যদি প্ৰতিক্ৰম লিখোঁ তেতিয়াহ'লে 1/0 লিখিব লাগিব, যোনটো কোনো এটা নিৰ্দিষ্ট মান নাই। গতিকে 0টো কেতিয়াও তলত কি হ'ব নোৱাৰে? হৰ হ'ব নোৱাৰে। সেইকাৰণে 0ৰ কি নাই? শূন্যৰ প্ৰতিক্ৰম নাই। প্ৰতিক্ৰম মানে বুজি পালা? যদি আমাক কয় 5ৰ প্ৰতিক্ৰম কিমান, ঠিক আছে, তেতিয়াহ'লে আমি লিখিম 5ৰ তলত 1 আছিল, গতিকে প্ৰতিক্ৰম কিমান হ'ব? ওলোটা হৈ যাব, 1টো ওপৰত যাব, 5টো তলত আহিব। তাৰপিছত দিছে 0টো এটা পৰিমেয় সংখ্যা, হয় নিশ্চয় হয়। 0 এটা সদায় পৰিমেয় সংখ্যা, যেনে 0/1, 0/2, এই গোটেইবিলাক কি হয়? এটা পৰিমেয় সংখ্যা। তাৰপিছত দিছে 3/2 × 5/6 × 4/7 = 4/7 × 5/6 × 3/2। এইটো কি হৈ আছে চোৱা, ইয়াত এ পূৰণ বি পূৰণ চি এনেকৈ আছে নে? এইটো এ যদি এইটো বি, এইটো যদি চি ধৰোঁ, তেতিয়াহ'লে ইফালে কি হৈ আছে আকৌ? এইটো চি পূৰণ 5/6 মানে কি আছিল? বি পূৰণ এইটো কি আছিল? এ। তো এইটো কি হয়? বিনিময় বিধি হৈ আছে, গতিকে পূৰণত সদায় কি হয়? বিনিময় বিধি মানি চলে, গতিকে এইটো হ'ল কি? সত্য। তাৰপিছত চোৱা 5/9 × 1/3 + 7/3, এই দুটা ব্ৰেকেটত দিয়া আছে, ইজিকেল ইফালে দিয়া আছে 5/9 × 1/3 + 7/3। ইয়াত কি হ'ব লাগিছিল? 5/9 আচলতে এইটো 5/9 কি হৈ আছে? ইয়াকো পূৰণ হৈ আছে, ইয়াকো পূৰণ হৈ আছে, কিন্তু ইয়াত অকল আমাক কি দিয়া আছে? 5/9 × 1/3 + 7/3 মাত্ৰ দিয়া আছে, মানে ইয়াৰ লগত 5/9টো কি হোৱা নাই? পূৰণ হোৱা নাই। এইটো আমাৰ ধৰ্মটো হ'ল এইটো এ ক্ৰছ এ পূৰণ বি + চি, মানে কি হ'ব লাগিব? এ পূৰণ বি + বি পূৰণ চি, বিতৰণ বিধি, হয়নে? যোনটো পৰিমেয় সংখ্যাৰ বিতৰণ বিধি, সেইটো হ'ব লাগিব, কিন্তু এইটো হোৱা নাই কাৰণে আমাৰ কি হ'ব? এইটো হ'ব কি? অসত্য। মানে এইটো যদি এ, এইটো বি আৰু এইটো চি ধৰোঁ, তেতিয়াহ'লে এ পূৰণ বি যোগ এ পূৰণ চি হ'ব লাগিছিল, কিন্তু ইয়াত হোৱা নাই, সেইকাৰণে আমাৰ কি হ'ব? এনচাৰটো আমাৰ এনচাৰটো হ'ব কি? এইটো অসত্য। তাৰপিছত চোৱা 7/12 - 3/7 + 11/12 = 7/12 - 3/7 + 11/12, এইটো অসত্য হ'ব। কিয় অসত্য হ'ব চোৱা, এইটো সহযোগ বিধিৰ নিচিনা হৈ আছে নাই বস্তুটো? এইটো কি হ'ব? অসত্য হ'ব। 7/12 মাইনাছ, আচলতে আমি ইয়াত কি কৰিম? এই দুটা প্লাছ কৰিহে এইটো মাইনাছ কৰিম, হয় নাই? কিন্তু ইয়াত কি দিয়া আছে? এই দুটা প্লাছ কৰি ইয়াৰ পৰা মাইনাছ কৰা হৈছে, গতিকে যোনটো হ'ব নোৱাৰে, গতিকে এইটো এটা কি হ'ব? অসত্য শক্তি হ'ব। তাৰপিছত ইয়াত দিয়া আছে -3/11 × 2/9 = -3/11, নহ'ব, এইটো কেতিয়াও নহয়, সেইকাৰণে এইটো কি হ'ব? অসত্য হ'ব। কিয় নহ'ব? -3/11 × 1 থকা হ'লে 1ৰ লগত পূৰণ কৰিলেই সেই সংখ্যাটো পোৱা যায়। ইয়াত যিহেতু এইটো সংখ্যাৰ লগত 2/9 পূৰণ কৰোঁতে এইটোৱে সংখ্যা দিয়া আছে, সেইটো কেতিয়াও হ'ব নোৱাৰে। ইয়াত কি হ'ব লাগিছিল? 1 হ'ব লাগিছিল। যদি ইয়াত 1 থকা হ'লে তেতিয়াহ'লে এইটো হ'লে হয়, সেইকাৰণে এইটো অসত্য। তাৰপিছত আনটো দিয়া আছে 4/9 × 11/12 + -5/6, ইয়াক ভাঙি দিছে। 4/9 কি হ'ব? প্ৰথমে 11/12 লগত পূৰণ হ'ব, প্লাছ আকৌ 4/9 ইয়াৰ লগত পূৰণ হ'ব, বিতৰণ বিধি, ঠিক আছে? এইটো সত্য হৈ আছে। এইটো কি মতে হৈ আছে? এ বি + চি, প্ৰথমে এ ক্ৰছ বি হ'ব প্লাছ এ ক্ৰছ চি হ'ব, এৰ লগত এ, এইটো বি, এইটো চি, তেতিয়াহ'লে ইয়াৰ লগত প্ৰথমে এইটো পূৰণ হ'ব প্লাছ ইয়াৰ লগত এইটো পূৰণ হ'ব, গতিকে সত্য হৈ আছে, এইটোতো সত্য। গতিকে এইখিনি আছিল প্ৰথম। এতিয়া আমি যাম 2 নম্বৰ কুৱেশ্যনলৈ, ঠিক আছে? এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাইছোঁ। যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। কি দিয়া আছে? আমাক কি লিখিব লাগে? যোগাত্মক বিপৰীত সংখ্যা। যোগাত্মক বিপৰীত সংখ্যা মানে আচলতে যোগাত্মক বিপৰীত সংখ্যাৰ বিষয়ে মই অলপ বুজাই দিছোঁ। যদি এ এটা পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে ইয়াৰ যোগাত্মক বিপৰীত মানে -a হ'ব। ইয়াৰ যোগাত্মক বিপৰীত মানে সংখ্যাটো একেই থাকে, তাৰ চিনটো যোনটো, চিম্বলটো যোনটো প্লাছ মাইনাছটো, সেইটো চেঞ্জ হয়। মানে আমাক যদি কয় -b যোগাত্মক, তেতিয়াহ'লে কি হ'ব? বি হ'ব। ইয়াত মাইনাছ আছিল, গতিকে ইয়াত প্লাছ হ'ব, হ'ল। আৰু ইয়াত এ
হলে ইয়াত মাইনাস এ আসলতে এই দুটা যেতিয়া আমি যোগ কৰো যোগাত্মক এটা সংখ্যা আৰু তাৰ যোগাত্মক যোগ কৰিলে তাৰ এনসাৰ সদায় কি ওলাব লাগে 0 ওলাব লাগে যেনেকৈ a আৰু মাইনাস এ যোগ কৰিলে 0 b আৰু মাইনাস b যোগ কৰিলে 0 তেনেকৈ তো আমাৰ কোৱেশ্চনটো দিয়া আছে যোগাত্মক বিপৰীত সংখ্যা লিখা প্ৰথমটো দিয়া আছে -7/9 গতিকে তোমালোকে কৰিব পাৰিবা নিশ্চয় যেহেতু মাইনাসত আছে গতিকে এটো আমি কি কৰিম প্লাসত লিখি দিলে আমাৰ এনসাৰটো হৈ গল মানে কিমান হ'ব 7/9 ঠিক তেনেকৈ 3 কিমান হ'ব -3 ইয়াত +3 দিয়া আছে গতিকে ইয়াক আমি কি কৰি দিলো সিম্বলটো চেঞ্জ কৰি দিলো গতিকে এনসাৰ হ'ব কিমান -3 তো ঠিক তেনেকৈ এটো -2/8 আছিল গতিকে ইয়াৰ এনসাৰটো হ'ব কিমান 2/8 আমি একো কৰিব নালাগে যেতিয়া আমাক যোগাত্মক বিপৰীত উলিয়াবলৈ দিব আমাৰ যোগাত্মক বিপৰীত উলিয়াবলৈ দিলে আমি খালি চাব লাগিব মেইন কথাটো যি চিন আছে তাক চেঞ্জ কৰি দিলে হ'ল তাৰ পিছত দিয়া আছে 19/-7 ইয়াক আমি 19/+7 লিখি দিম তাৰ পিছত -a/c আছে ইয়াক আমি লিখি দিম a/c এইকেইটাই হ'ব আমাৰ মেইন এনসাৰ বিলাক ঠিক আছে বুজিব পাৰিছা মানে যোগাত্মক বিপৰীত যেতিয়া আমাক উলিয়াবলৈ দিবা আমাৰ কাম হ'ল কি চিনটো বদলি কৰি দিলে হ'ল এইটো -7/9 আছিল এইটো 7/9 লিখিলো হয় নাই 7/9 এইটো 3 আছিল এইটো -3 হ'ল এইটো -2/8 আছিল এইটো +2/8 হ'ল 19/-7 আছিল -2 উঠাই মই প্লাস বনাই দিলো প্লাস বনালো মানে কি প্লাসটো লিখা নহয় লিখি দিলে আমি গম পাম ইয়াত কি আছে প্লাস আছে হয় তো -a/c কি হ'ব a/c হ'ব তাৰ পিছত আমি যাম 3 নম্বৰ কোৱেশ্চনলৈ -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা তো কি -20/11 হয় ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -20/11 আছে গতিকে মাইনাসটো কি হ'ব প্লাস হ'ব 20/11 তেনেকৈ 5/6 এর দিয়া আছে হয় 5/6 এর যোগাত্মক বিপরীত কি হবে 5/6 এর ইয়াত আমাক 5/6 মাইনাস নাই গতিকে আমি এটা আগত মাইনাস চিন দি দিম 5/6 এটাই যোগাত্মক বিপরীতত আমার কোনো ঝামেলা নাই মানে যে যোগাত্মক বিপরীত সংখ্যা দুটা যদি আমি যোগ করি এটা সংখ্যা আর তার যোগাত্মক বিপরীত आंसर সদায় 1 কি 0 হবে ওকে তাৰপিছত দিয়া আছে আমাক 4 নম্বৰ কোৱেশ্চন গুলো কৰিছো গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা গুণাত্মক বিপৰীত হলে 1/, হয় মানে গুণাত্মক বিপৰীত আৰু প্ৰতিক্ৰম প্ৰায় একেই গতিকে গুণাত্মক বিপৰীতত কি হ'ব ইয়াত -13 আছে গতিকে আমি কি লিখি দিম -1/13 মানে একক হৰণ কৰিলে সেই সংখ্যাটিৰ হৰণ কৰিলে যি ওলাব সেইটো হ'ল তাৰ গুণাত্মক বিপৰীত হ'ল বা আসলতে সহজ কথাত ক'বলৈ গ'লে তাৰ উল্টাটো ৰেচিপ্ৰকেল মানে তাৰ উল্টা যোনটো প্ৰতিক্ৰম সেইটোই হ'ল আমাৰ গুণাত্মক বিপৰীত কিন্তু গুণাত্মক বিপৰীত লিখোতে আমি চাব লাগিব এই যোনটো প্লাস মাইনাসৰ কোনো চেঞ্জ নহয় চেঞ্জ কোত হ'ব অকল যোগাত্মক বিপৰীততে আকৌ যোগাত্মক বিপৰীতত যেনেকৈ আছিল তেনেকৈ থাকিব খালি প্লাস মাইনাসৰ চেঞ্জ হ'ব আৰু গুণাত্মক বিপৰীত চিহ্নত গুণাত্মক বিপৰীতৰ চিহ্নটো একে থাকিব কিন্তু ইয়াক কি হ'ব ৰেচিপ্ৰকেল 1/, মানে ইয়াক কৰিব লাগিব তো ঠিক আছে তেতিয়ালে ইয়াৰ কি মান হ'ব তেতিয়ালে -4/9 আছে ঠিক আছে 9 টো কত যাব ওপৰত যাব 9/-4 উল্টা হৈ গল ইনটু 7 টো ওপৰত গল -2 টো তলত আহিল এটি হল ইয়াৰ কি গুণাত্মক বিপৰীত ঠিক আছে এটো আমি 4 × 8 লিখিব পাৰো বা এনেকৈ এৰি দিলে যেহেতু কোৱেশ্চনটো এনেকৈ দিয়া আছে আমি এনেকৈ এৰি দিব পাৰো মানে ইয়াত কি কৰিছো মই খালি উল্টা কৰি দিছো 1/, কৰিলে সদায় কি হয় উল্টা হৈ যায় গতিকে 9 টো ওপৰত গল -4 টো তলত আহিল পূৰণ 7 টো ওপৰত গল -2 টো তলত আহিল তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত এইটো ইয়াত -2 দিয়া আছে মানে কি আমি জানিব লাগিব ইয়াৰ তলত সদায় কি আছে 1 আছে গতিকে 1 টো ওপৰত গল -2 তলত আহিল পূৰণ 5 টো ওপৰত গল 2 টো তলত আহিল এইটো হ'ল ইয়াৰ কি গুণাত্মক বিপৰীত তাৰপিছত -1 -1 ৰ গুণাত্মক বিপৰীত কি হ'ব -1 হ'ব 1 বা -1 ৰ গুণাত্মক বিপৰীত 1 হয় কিয় হয় এই -1 ৰ তলত কি আছে 1 আছে গতিকে এক উল্টাই দিলেও কি হ'ব 1/-1 মানে একেৰে একক একবাৰে যাব গতিকে ইয়াৰ आंसरটো সদায় কি হ'ব -1 হ'ব তাৰ পিছৰটো দি আছে twice n/5 এইটো একে একো কৰিবলৈ আমাৰ একো নাই 5 টো ওপৰত গল twice n টো তলত আহিল গতিকে কি হ'ব आंसरটো আমাৰ 5/twice n মানে আমি কি গম পালো গুণাত্মক বিপৰীতত সদায় উল্টা যদি আমাক কয় a এর গুণাত্মক বিপৰীত কিমান
তেতিয়াহ'লে আমি কি লিখিব লাগিব তলত 1 আছিল গতিকে 1 টো ওপৰত গুচি গ'ল a টো তলত আহিল 1/a এতিয়া নম্বৰ 5 কোৱেশ্চন লৈ চাইছো -1 সমস্ত 3/2 হয়নে মানে কি দিয়া আছে এটো মিক্স ফ্ৰেকশন এটা দিয়া আছে আমাক মিশ্র ভগ্নাংক দিয়া আছে ইয়াৰ গুণাত্মক বিপৰীত 5/3 হয়নে বুলি দিয়া আছে যুক্তি দিয়া বুলি কৈছে মানে ইয়াৰ গুণাত্মক বিপৰীত এইটো হয় নেকি আমাক খুদিছে তো গুণাত্মক বিপৰীত হয় নহয় আমি চাবলৈ কি কৰিম যদি কোনো এটা সংখ্যা a আৰু ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব a এর গুণাত্মক বিপৰীত কি 1/a এই দুটা পূৰণ কৰি দিয়াছোন কিমান হ'ব a কটাকটি গ'ল 1 आंसर মানে এটা সংখ্যা আৰু তাৰ গুণাত্মক বিপৰীত সংখ্যা যদি পূৰণ কৰা হয় তাৰ आंसरটো সদায় আমি কিমান পাম 1 পাম তা আমাক কৈছে এই সংখ্যা ইয়াৰ গুণাত্মক বিপৰীত এইটো হয় নে তেতিয়ালে আমি কি কৰিম ইয়াৰ লগত এইটো পূৰণ কৰি দিম যদি आंसर 1 ওলায় তেতিয়ালে গুণাত্মক বিপৰীত হয় আৰু যদি आंसर 1 ওলায় তেতিয়ালে গুণাত্মক বিপৰীত নহয় তেতিয়ালে আমি পাতি ললো -1 2/3 ঠিক আছে ইনটু 5/3 এটো পাতি ললো চাইলো এতিয়া এটা মিশ্র ভগ্নাংক কেনেকৈ অপ্রকৃত করা হয় তোমালোকে জানাই এটো 3 এর লগত এই একটু পূরণ হবে 3 এগুণ 3 আর 2 টু কি হবে ইয়ার উপর থাকাটা কি হবে 3 এগুণ 3 2 5 ঠিক আছে -5/3 ইনটু 5/3 এর পূরণ করিছস কিমান হবে উপর হল -25 5 5 গুণ আর তলত হল 3 3 গুণ No. তোমাকে ধৰিব পাৰিছা নে কোৱেশ্চনটো কি কৈ আছে ইমানৰ -1 সমস্ত 3/2 এর গুণাত্মক বিপৰীত এইটো হয় নে দ্যাট মিন্স এই দুটা পূৰণ কৰোতে 1 হয় নে কথাটো যেনেকৈ a এর গুণাত্মক বিপৰীত এইটো হয় নে বুলি কওঁতে আমি পূৰণ কৰিলে 1 ওলাইছিল নাই এই দুটাও পূৰণ কৰোতে কি ওলাব লাগিছিল 1 ওলাব লাগিছিল কিন্তু আমাৰ ওলাই গ'ল -25/9 গতিকে এইটো কি নহয় গুণাত্মক বিপৰীত নহয় আমি এনেকৈ লিখি দিম ধুনীয়াকৈ গুণাত্মক বিপৰীত নহয় বুলি লিখি দিম কিয় বুলি ক'লে আমি কি কম যেহেতু এই দুটা পূৰণ কৰোতে কি ওলোৱা নাই 1 ওলোৱা নাই ওকে now we are moving to the question number 6 আমি 6 question number এতিয়া সলভ কৰিম ঠিক আছে 6 question number দিছে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি এটা আমি পাই আইছো একৰ গুণাত্মক কি হ'ব একৰ গুণাত্মক বিপৰীত মই কৈছিলো গুণাত্মক বিপৰীত মানে তাক উল্টা দিলে হল একৰ তলত কি আছে 1 এ আছে তো 1/1 মানে কি একের একক কেইবাৰ যায় একবারে যায় গতিকে গুণাত্মক বিপৰীত কিমান হ'ব 1 হ'ব হয় গুণাত্মক বিপৰীত মানে উল্টা দিলে হল গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম হয় তাৰ পিছত যোগাত্মক বিপৰীত কি হ'ব তেতিয়ালে একৰ যোগাত্মক বিপৰীত কি কৈছিল মই সিম্বলটো চেঞ্জ কৰি দিব লাগে মানে প্লাস হলে মাইনাস মাইনাস হলে প্লাস আৰু একো চেঞ্জ নহয় গতিকে একৰ যোগাত্মক বিপৰীত কি হ'ব -1 হ'ব অফ কোর্স -1 হল ইয়াত কোনো নাই আমি পাই আইছো গুণাত্মক বিপৰীত মানে উল্টা হয় গতিকে 1/1 হলে 1 এ হল আৰু যোগাত্মক বিপৰীত মানে +2 মাইনাস হৈ যায় তাৰ পিছত দিছে -4/9 আৰু 11/6 এর গুণাত্মক বিপৰীত সংখ্যা দুটা লেখা প্রথমে দিছে কার -4/9 এর গুণাত্মক বিপৰীত তো গুণাত্মক বিপৰীত মানে কি আছিল তাক উল্টা দিলে হৈ গল গতিকে -4/9 এর গুণাত্মক বিপৰীত কি হ'ব -9/4 আকৌ মাইনাসটো প্লাস নহব দেই মাইনাসটো প্লাস কেতিয়া হ'ব যেতিয়া যোগাত্মক বিপৰীত আমাক লিখিবলৈ দিয়ে কিন্তু আমাক ইয়াত দিয়া আছে কি গুণাত্মক বিপৰীত গতিকে গুণাত্মক বিপৰীতত কি হয় আমি উল্টা কৰি দিলে লৈ গ'ল বা 11/16 এর গুণাত্মক বিপৰীত দিছে গতিকে এটো আমি কি লিখিম ওপৰত হ'ব 16 তলত হ'ব 11 হল এখিনি আছিল আমাৰ 7 নম্বৰ লৈকে কোৱেশ্চন তাৰপিছত কোৱেশ্চন নম্বৰ 8 তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা বুলি দিয়া আছে গতিকে আমি অলৰেডি পাই আহিছো গুণাত্মক বিপৰীত সংখ্যা আৰু মই আগতে কৈছোই তোমালোকক
প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত একেই ঠিক আছে গতিকে প্ৰতিক্ৰম বুলি ক'লে তাৰ কি লিখিব লাগিব তাৰ ওলোটাটো আমি লিখিব লাগিব তো আমাক দিয়া আছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা 2/3 দিয়া আছে গতিকে ইয়াৰ প্ৰতিক্ৰম লিখিম আমি কি 3/2 মানে 3 টো ওপৰত যাব আৰু 2 টো তলত আহিব গতিকে এনসাৰটো হ'ব কি 3/2 প্ৰতিক্ৰমত ঠিক তেনেকৈ ইফালে কি হ'ব -5/12 ইয়াতো একেই হ'ব মাইনাস থাকিবই 12 টো ওপৰত যাব 5 টো তলত আহিব আকৌ এই মাইনাস দেখি ইয়াত প্লাস কৰিবলৈ নালাগে কিয় আমি মাইনাস প্লাস মাইনাস টু প্লাস আৰু প্লাস টু মাইনাস কেতিয়া হয় অকল যোগাত্মক বিপৰীততে কোত নহয় গুণাত্মক বিপৰীত আৰু প্ৰতিক্ৰমত মাইনাস টু মাইনাসে থাকে বা প্লাস টু প্লাস থাকে অকল আমাক কৰিব লাগে কি প্ৰতিক্ৰমত উলটাই দিলে হৈ গ'ল 3 আছে 2/3 আছিল 3/2 বনাই দিলো -5/12 আছিল 12/5 বনাই দিলো ঠিক আছে তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা प्रतिक्रমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি মানে কি সংখ্যা प्रतिक्रমৰ লগত একে হয় তেতিয়ালে 1 হ'ব ইয়াৰ এনসাৰটো কিমান হ'ব 1 কাৰণ কি 1/1 চোৱা ইয়াৰ তলত 1 আছে নাই গতিকে উল্টা দিলেও কি হ'ব 1/1 মানে কিমান হ'ব একেৰ একক একবাৰে যায় গতিকে प्रतिक्रমৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো কি হ'ল 1 তাৰপিছত আমাক দিয়া আছে -10 number question চাইছো -25/26 ক 5/3 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা কিহেৰে পূৰণ কৰিবলৈ কৈছে 5/13 ৰ প্ৰতিক্ৰমেৰে কাক পূৰণ কৰিব লাগিব ইয়াক গতিকে আমি এইটো লিখি লম প্ৰথমে যাক পূৰণ কৰিব লাগে -25/26 পূৰণ এতে কিহেৰে পূৰণ কৰিবলৈ কৈছে ইয়াৰ প্ৰতিক্ৰমেৰে 5/13 ৰ প্ৰতিক্ৰম মানে কি 13 টো ওপৰত গ'ল আৰু 5 টো হল ক'ত তলত বুজি পাইছা এটো মই প্ৰতিক্ৰম বুলি কি কৈছিলো উলটাই দিলে হৈ গ'ল গতিকে 13 টো ওপৰত গ'ল 5 টো তলত আহিল গতিকে এইটোৰে ইয়াক পূৰণ কৰিবলৈ কৈছে তা পূৰণ কৰতে নিশ্চয় যদি কটাকটি যায় কটাকটি কৰিব লাগিব এইটো 5 এৰে 25 কেইবাৰ গ'ল 5 5 গুণ 25 আৰু এই 13 ৰে 26 কেইবাৰ গ'ল দুবাৰ গ'ল গতিকে আমাৰ এনসাৰটো কি পালো -5/2 ক্লিয়াৰ ইয়াত কোনো ই নাই বেমেজালি নাই ইয়াত চাই লোৱা -25/26 ইয়াক গতিকে এইটো আমি পাতি ললো কিহেৰে 5/13 ৰ প্ৰতিক্ৰমেৰে গতিকে 5/13 ৰ প্ৰতিক্ৰম মানে কি আছিল 13/5 আছিল উল্টা দিলো তেতিয়া এই 5 এৰে 25 কেইবাৰ কাটিলো 5 বাৰ কাটিলো হয় 5 এৰে 25 কেইবাৰ কাটিলো 5 বাৰ 13 ৰে 26 দুইবাৰ কাটিলো গতিকে -5/2 and this is the answer okay the প্ৰতিক্ৰমটো কনসেপ্ট ক্লিয়াৰ হৈছে না আমাৰ অকল যদি খুদে আমাক -5 ৰ প্ৰতিক্ৰম কিমান তেতিয়া আমি কি লিখিম তলত তো 1 আছে আমি জানো গতিকে 1/-5 okay এইটো আছে প্ৰতিক্ৰম thank you thanks for watching share and please subscribe কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী ইয়াৰ